নমস্কাৰ বন্ধুবৰ্গ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মেঘালয়ৰ চেৰাপুঞ্জীলৈ আৰু আপোনালোকে দেখিছেনে কুঁৱলীৰ মাজে মাজে কুঁৱলীৰ ফাকে ফাকে সুবিশাল পাহাৰৰ মাজত ডাৱৰে কৰা লুকাভাকু সঁচাকৈ মনোমোহা আৰু অতুলনীয় দৃশ্য। ৰাতিটো বিশ্ৰাম ল'বলৈ আমি মেঘালয়ৰ ইকোপাৰ্কত আহি উপস্থিত হৈছোঁহি। ইয়াতে আমি ৰাতি আহাৰ গ্ৰহণ কৰিছোঁ। এয়া ৰাতিপুৱা ইকোপাৰ্কৰ দৃশ্য। অলপ অলপ বৰষুণ হৈ আছে। বলকচোন আমি দেখাওঁ ইকোপাৰ্কতনো কি কি আছে। সঁচাকৈয়ে মেঘালয়খন যি মেঘৰ আলয়, মেঘৰ ঘৰ, তাত কোনো দ্বিমত নাই। এক সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ, কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। তাৰ মাজত আমি পৰিয়ালটো আহি উপস্থিত হৈছোঁহি। সঁচাই অতুলনীয়। নেক্সট ভিডিঅ' আপোনালোকে ভিউজখিনি দেখি পাব। এটা সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ আপুনি দেখিছেনে। এখন নদী আপোনাৰ বৈ আহিছে পাহাৰৰ পৰা আৰু ইয়াত আপোনাৰ ডাউন ফ্ল' হৈছে। ডাউন ফ্ল' হওঁতে এটা ৰাস্তাৰে পৰিছে। এইটো ডেঞ্জাৰ জোন। আপোনালোকে দেখা দিয়কচোন, এই ডেঞ্জাৰ জোনত আপোনাৰ পৰি আৰু ইয়াত আছে এইখন পাহাৰ, অটব্য পাহাৰ, যিখন এটা এইটো আপোনাৰ কি হৈছে, এটা ঝৰ্ণা হৈ তলত পৰিছে। একচুৱেলি এইটো 7 ছিষ্টাৰ ফল বুলি কোৱা হয়। গতিকে এটা 7টা ফল আছে আৰু যিটো ৱাটাৰফল, তাৰ মানে আমি এতিয়া আপোনাৰ ভিডিঅ' দেখাম আৰু 2টা ফল আমি ইয়াৰ পৰা ল'লোঁ ভিডিঅ'টো, আৰু বাকীকেইটা ফল আপোনাৰ এইটো পাৰ্টত আছে, সেইকেইটা আমি দেখাবলৈ চেষ্টা কৰিম। খালি এতিয়া ৰাতিপুৱা খুব সোনকালে আহিব লাগে। ধৰক আমি এতিয়া বৰ্তমান 6:15 মানত আহিছোঁ, কিন্তু ৰাতিপুৱা যদি 5টা বজাত অহাহে দিম, তেতিয়া আপোনাৰ বস্তুটো কি হয়, গোটেইটো ক্লিয়াৰ হৈ থাকে, ক্লাউড নাথাকে। এতিয়া ক্লাউডেৰে ধৰি পৰিলে আৰু অলপ অলপ বৰষুণো হৈ আছে ইয়াত, সেইটো কাৰণে অকণমান এটা ক্লিয়াৰনেছটো অহা নাই, কিন্তু যথেষ্ট কিন্তু মনোমোহা। আৰু ইয়াত যিটো আপোনালোকে দেখাব পাৰিছে, দেখিছিলে এইটো গেষ্ট হাউচ হয়। এইটো গেষ্ট হাউচ, কালি আমি ইয়াতে আছিলোঁ গেষ্ট হাউচ। খুব ধুনীয়া গেষ্ট হাউচ আৰু ইয়াত আপোনালোকৰ খুব ৰিজনেবল হয় আৰু প্ৰাইচটো ৰিজনেবল গেষ্ট হাউচ আৰু থকা খোৱা আৰু খুব ধুনীয়া এটা পৰিৱেশ থাকে। গতিকে এইখন এটা পাৰ্ক হয়। আপোনাৰ বাচ্ছা আহিলে আপোনালোকৰ খেলিবলৈ সুবিধা আছে। আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। এতিয়া আমি গৈ আছোঁ মেঘালয়ৰ আন এটা স্থানলৈ। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।